নমস্কাৰ ওয়েলকাম টু হিডেন পইণ্ট প্ৰশ্নটো মন কৰিব তলৰ কোনটো সংখ্যা 4ৰে বিভাজ্য আমাৰ ইয়াত 4টা অপচন দিয়া আছে তেনেস্থলত এই 4টা অপচনৰ ভিতৰত যিকোনো এটা অপচন আমাৰ ইয়াত শুদ্ধ আছে গতিকে এই 4টা অপচনৰ এই শুদ্ধ উত্তৰটো আমি কেনেদৰে কম সময়ৰ ভিতৰত বাছি উলিয়াম নেক্সট কুৱেশ্যন দুটো তেনেদৰে দিয়া আছে 2 নম্বৰ কুৱেশ্যনটো আছে 3ৰে হৰণ যোৱা সংখ্যাটো বাছি উলিওৱা ইয়াত আমাৰ 4টা অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে নেক্সট কুৱেশ্যনটো তলৰ কোনটো সংখ্যা 11ৰে হৰণ যাব ইয়াতো 4টা অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো কম সময়ৰ ভিতৰত আমি কেনেদৰে বাছি উলিয়াম কম সময়ৰ ভিতৰত আমি বাছি উলিয়াব হলে আমি বিভাজ্যতা নিয়মসমূহ শিকিব লাগিব অৰ্থাৎ কোনো এটা ডাঙৰ সংখ্যা আমি কেনেদৰে 2ৰে বা 3ৰে বা 4ৰে বা যিকোনো এটা সংখ্যাৰে কেনেদৰে হৰণ কৰিব পাৰো আৰু এটো কম সময়ৰ ভিতৰত কেনেদৰে বাছি উলিয়াব পাৰো তেতিয়া হলে আমি এতিয়া বিভাজ্যতা নিয়মসমূহ আলোচনা কৰিম প্ৰথমে আমি জানিম 2 দ্বাৰা বিভাজ্যতা নিয়ম যদি কোনো এটা সংখ্যাৰ এককৰ স্থানত 0 2 4 6 বা 8 এই অংককেইটা যিকোনো এটা থাকে তেন্তে সেই সংখ্যাটো 2ৰে বিভাজ্য হ'ব অৰ্থাৎ ইয়াত কৈছে কি যদি কোনো এটা ডাঙৰ সংখ্যা ডাঙৰ হওক বা সৰু সংখ্যাই হওক এককৰ ঘৰত যদি 0 2 4 6 8 এইকেইটা সংখ্যা থাকে তেনেহলে আমি তাক 2ৰে সহজে বিভাজ্য কৰিব পাৰো অৰ্থাৎ এই সম্পূৰ্ণৰূপে হৰণ যাব উদাহৰণস্বৰূপে চাব গলে 10 সংখ্যাটোৰ এককৰ ঘৰত 0 আছে গতিকে ইয়াক 2ৰে হৰণ যাব 52 এই সংখ্যাটো এককৰ ঘৰত 2 আছে গতিকে ইয়াক 2ৰে হৰণ যাব ইয়াত 4 আছে ইয়াকো 2ৰে হৰণ যাব ইয়াত 6 আছে এককৰ ঘৰত গতিকে ইও 2ৰে হৰণ যাব বা বিভাজ্য হ'ব তেনেদৰে ইয়াত 100 আছে 100ৰ এককৰ ঘৰত 0 আছে গতিকে ই 2ৰে হৰণ যাব এনেদৰে যিমান ডাঙৰ সংখ্যাই হওক একো কথা নাই কথা হ'ল কি 0 2 4 6 8 এই অংককেইটা যদি এককৰ ঘৰত থাকে তেনেহলে ইয়াক 2ৰে বিভাজ্য হ'ব বা 2ৰে সম্পূৰ্ণৰূপে হৰণ যাব নেক্সট জানিম 3 দ্বাৰা বিভাজ্যতাৰ নিয়ম যদি কোনো এটা সংখ্যাৰ অংককেইটাৰ যোগফল 3ৰে হৰণ যায় তেনেহলে সেই সংখ্যাটোক 3ৰে হৰণ যাব যদি কোনো এটা সংখ্যাৰ অংককেইটাক 3ৰে হৰণ যায় এতিয়া ইয়াত চাওক 45 এই সংখ্যাটো আমি অংককেইটা যদি যোগ কৰো 4 যোগ 5 দেখা পাইছে 9 হৈছে গতিকে এই 9টোক 3ৰে হৰণ যাব গতিকে 45টকো এই 3ৰে হৰণ যাব তেনেদৰে ইয়াত আছে 651 আমি এইকেইটা অংক যদি যোগ কৰি দিও 651 6 পাছে 11 11 কে 12 এই 12টক 3ৰে হৰণ যাব 3ৰে 4 বাৰ হৰণ যাব গতিকে এই গোটেই সংখ্যাটোকো 3ৰে হৰণ যাব ঠিক আছে এই গোটেই সংখ্যাটোকো 3ৰে হৰণ যাব নেক্সট দিয়া আছে 7563 এই সংখ্যাটোৰ অংককেইটা যদি আমি যোগ কৰো 7 + 5 + 6 + 3 আমাৰ কিমান হ'ব 7 পাছে 12 12 * 18 18 * 3 = 21 এই 21টক 3ৰে হৰণ যাব 7 বাৰ গতিকে এই গোটেই সংখ্যাটোক কি 3ৰে হৰণ যাব এতিয়া নিশ্চয় বুজিলে 3 দ্বাৰা কোনবিলাক সংখ্যা বিভাজ্য হয় যিবিলাক সংখ্যাৰ অংককেইটাৰ যোগফল 3 দ্বাৰা বিভাজিত হয় বা 3ৰে হৰণ যায় সেই গোটেই সংখ্যাটোক 3ৰে হৰণ যাব নেক্সট আলোচনা কৰিম 6 দ্বাৰা বিভাজ্যতা নিয়ম মাজত থাকি গ'ল 4 আৰু 5 এই 4 আৰু 5টো আমি পাছত আলোচনা কৰিম কাৰণ এই 6 বিভাজ্যতা নিয়মটো 3 বিভাজ্যতা নিয়মৰ লগত মিল আছে হেহে আমি এই 6টো একেবাৰে আলোচনা কৰি যাও 6 দ্বাৰা বিভাজ্যতা নিয়ম যিবোৰ সংখ্যা 2 আৰু 3 উভয়ৰে হৰণ যায় সেইবোৰ সংখ্যা 6ৰে বিভাজ্য হয় অৰ্থাৎ কি কৈছে উদাহৰণৰ পৰা আমি বুজো এই 6 সংখ্যাটো 2ৰে হৰণ যায় আৰু 3ৰে হৰণ যায় গতিকে এই সংখ্যাটোক 6ৰে হৰণ যাব নেক্সট আছে 12 এই সংখ্যাটোক 2ৰে 6 বাৰ হৰণ যায় 3ৰে 4 বাৰ হৰণ যায় গতিকে যেহেতু 2 আৰু 3 দুইটাৰে এক হৰণ গৈছে গতিকে 6 দ্বাৰাও এই সংখ্যাটো হৰণ যাব নেক্সট আছে আমাৰ 102 102 এইটোক 2ৰেও হৰণ যায় 3ৰেও হৰণ যায়
গতিকে ইয়াক 6ৰে হৰণ যাব। তেনেদৰে এই সংখ্যাসমূহকো 2 বা 3ৰে হৰণ যায়, এইটোকো 2ৰে বা 3ৰে হৰণ যায়, গতিকে 6ৰে এইসমূহ সংখ্যা হৰণ যাব। আৰু 102 এইটো 3ৰে কেনেকৈ হৰণ যায়, আমি কি কৰিম, 1 + 0 + 2 এই অংককেইটা যেতিয়া যোগ কৰি দিম তেতিয়া আমি কিমান পাম, 2 0 আৰু 1 এইকেইটা যোগ কৰিলে আমি 3 পাম। গতিকে নিশ্চয় ই 3ৰে হৰণ যাব। ঠিক আছে, আমি এনেদৰে 3ৰে হৰণ যায় নে নাই কৰি চাব পাৰোঁ। নেক্সট 4 দ্বাৰা বিভাজিত নিয়ম। কোনো এটা সংখ্যাৰ শেষৰ দুটা স্থানত যদি 0 থাকে অথবা শেষৰ দুটা অংকৰ দ্বাৰা গঠিত হোৱা সংখ্যাটো 4ৰে হৰণ যায়, তেন্তে সেই সংখ্যাটো 4ৰে হৰণ যাব। ইয়াত কৈছে কি, যদি কোনো এটা সংখ্যাৰ শেষত একক আৰু দশকৰ ঘৰত কি থাকে, 0 থাকে, শেষৰ অংককেইটা যদি দুটা 0 থাকে তেনেহ'লে 4ৰে হৰণ যাব। শেষত দুটা সংখ্যা থাকিলেই 4ৰে হৰণ যাব, মনত ৰাখিব। যিকোনো সংখ্যা শেষত দুটা 0 থাকিলে 4ৰে হৰণ যাব। এই 400কো যাব, 600কো যাব, 1200কো যাব আৰু এইটো সংখ্যাও যাব, কাৰণ ইয়াত একক আৰু দশকৰ ঘৰ অৰ্থাৎ শেষৰ সংখ্যাটোতে কি আছে, 0 আছে। যদি শেষৰ সংখ্যাটোতে 0 থাকে তেনেহ'লে আপুনি গমেই পাব যে তাক 4ৰে হৰণ যাব। আৰু কৈছে কি, কোনো এটা সংখ্যাৰ শেষৰ স্থানত যদি 0 থাকে, আমি এইটো পালোৱেই, অথবা শেষৰ দুটা অংকৰ দ্বাৰা গঠিত শেষৰ দুটা অংক, গতিকে একক আৰু দশক এই দুটা অংকৰ কথা কৈছে, শেষৰ অংকৰ দ্বাৰা গঠিত হোৱা সংখ্যাটো 4ৰে হৰণ যায়। 36টো নিশ্চয় 4ৰে হৰণ যায়, 12টোক যায়, ইয়াতো আছে 36 আৰু ইয়াত 28 আছে। গতিকে শেষৰ একক আৰু দশকৰ ঘৰত থকা অংককেইটা কি ইয়াত 36 হৈছে, ইয়াত 12 হৈছে, ইয়াত 36 হৈছে, ইয়াত 28 হৈছে। গতিকে ইয়াৰ গোটেইকেইটা সংখ্যাক 4ৰে হৰণ যায়। একক আৰু দশকৰ ঘৰত থকা সংখ্যাকেইটা কি 4ৰে হৰণ যায়। গতিকে এই গোটেই অংকটো কিহেৰে হৰণ যাব, গোটেই সংখ্যাটো 4ৰে হৰণ যাব। এই সংখ্যাটো 4ৰে হৰণ যাব, কাৰণ ইয়াতো কি আছে, 36 আছে, এই 36টোক 4ৰে হৰণ যায়। ইয়াত 28 আছে, এই সংখ্যাটো কিহেৰে হৰণ যাব, 4ৰে হৰণ যাব। নেক্সট আমি আলোচনা কৰিম 8 দ্বাৰা বিভাজিত নিয়ম। যদি এটা সংখ্যাৰ শেষৰ অংক 3টা 0 হয়, কি কৈছে, শেষৰ অংক 3টা, এইটো ধৰক সংখ্যাটো, ইয়াৰ এই শেষৰ অংক 3টা একক দশক শতক শেষৰ অংক 3টা 0 হয়, কি আছে, ইয়াতো 0 আছে, অথবা শেষৰ অংক 3টা গঠিত সংখ্যাটো 8ৰে হৰণ যায়। কি কৈছে, যদি 0 নাথাকি বেলেগ সংখ্যা থাকে, এই সংখ্যাটো ধৰক 5312, এই একক দশক শতক এই তিনিটা সংখ্যা যদি 8ৰে হৰণ যায়, তেতিয়াহ'লে এই সম্পূৰ্ণ সংখ্যাটো কিহেৰে হৰণ যাব, 8ৰে হৰণ যাব। তেতিয়াহ'লে 624টো 8ৰে হৰণ যায়, গতিকে এই সম্পূৰ্ণ সংখ্যাটোক 8ৰে হৰণ যাব। তেনেদৰে 216টোকো 8ৰে হৰণ যায়, তেতিয়াহ'লে এই গোটেই সংখ্যাটো কিহেৰে হৰণ যাব, 8ৰে হৰণ যাব। 9 দ্বাৰা বিভাজিত নিয়ম, অৰ্থাৎ 9ৰে কোনবিলাক সংখ্যাক আমি হৰণ কৰিব পাৰোঁ। যদি এটা সংখ্যাৰ অংকবিলাকৰ যোগফল 9ৰে হৰণ যায়, তেনেহ'লে সংখ্যাটো 9ৰে হৰণ যাব। 3ৰ বিভাজ্যতা নিয়মটোৰ লগত 9ৰ বিভাজ্যতা নিয়মটোৰ মিল আছে, কাৰণ 3টোতো কি আছিল, 3ৰ দ্বাৰা বিভাজ্য সংখ্যাবোৰ আমি কেনেদৰে গম পাওঁ, অংকসমূহ যিটো সংখ্যা দিয়া আছে, সংখ্যাটোৰ অংকসমূহ যোগ কৰি দিলে যদি 3ৰে হৰণ যায়, যোগফলটোক যদি 3ৰে হৰণ যায়, তেতিয়াহ'লে সেই গোটেই সংখ্যাটোক 3ৰে হৰণ যাব। ঠিক সেইদৰে 9ৰে বিভাজ্যতা নিয়মতো একেই, যদি সংখ্যাটোৰ অংকসমূহ যোগ কৰিলে যোগফলটো আমি যিটো যোগফল পাওঁ, সেই যোগফলটোক 9ৰে যদি হৰণ যায়, তেতিয়াহ'লে গোটেই সংখ্যাটোকে 9ৰে হৰণ যাব। ইয়াত উদাহৰণ কি দিয়া আছে, 9টোক 9ৰে হৰণ যাবই। এতিয়া 18 এইটোক যাবনে নাযায় আমি কেনেকৈ গম পাম, 8 আৰু 1
এই দুটা যদি যোগ কৰিলে কিমান পাম 9 পাম গতিকে 9ক 9ৰে হৰণ যাব ইয়াত দি আছে 27 টো ঠিক তেনেদৰে 2 + 7 অংককেইটা যোগ কৰি দিম আমি 7 9 পাম এটুকু হৰণ যাব 36 টো হয় একে এতিয়া লৈছো কি 5 1 আৰু 3 অৰ্থাৎ 513ক জানে না আমি চাই লওঁ অংককেইটা যোগ কৰি দিয়ক 5 6 7 8 9 ইয়াতো 9 ওলাইছে অকল 9 ওলাব লাগিব 9 ওলাব বুলি কথা নাই 9ৰ দ্বাৰা বিভাজ্য যিকোনো বা 9ৰ গুণিতক ওলাব পাৰে নেক্সট আছে 981 এই অংককেইটা আমি যোগ কৰিলে কিমান পাম 9 8 17 17 কে 18 গতিকে 9ৰে 18ক দুইবাৰ হৰণ যায় গতিকে ইয়াক কি এই সংখ্যাটোক 9ৰে হৰণ যাব যোগফলটোক যদি 9ৰে হৰণ যায় তেনেহলে গোটেই সংখ্যাটোকে 9ৰে হৰণ যাব নেক্সট আছে 5 6 5 2 এটো যোগ কৰিলে কিমান পাম আমি 6 পাছে 11 6 পাছে 11 11 পাছে 16 আৰু 2 আছে 18 গতিকে ইয়াতো 18 ওলাইছে 9ৰে দুইবাৰ হৰণ যাব গতিকে এই গোটেই সংখ্যাটো কিহেৰে হৰণ যাব এই গোটেই সংখ্যাটো 9 দ্বাৰা বিভাজ্য হ'ব বা 9 দ্বাৰা সম্পূৰ্ণৰূপে হৰণ যাব নেক্সট জানো আহক 5 দ্বাৰা বিভাজ্যতাৰ নিয়মটো কি কোনো এটা সংখ্যাৰ এককৰ ঘৰত 0 আৰু 5 থাকিলে সংখ্যাটোক 5ৰে হৰণ যাব এটো একেবাৰে সহজ যদি কোনো এটা সংখ্যাৰ এককৰ ঘৰত 0 নাইবা 5 থাকে তেনেহলে গোটেই সংখ্যাটো কিহেৰে হৰণ যাব 5ৰে হৰণ যাব এককৰ ঘৰত কি আছে সিঙ্গল সংখ্যা এটো এককৰ ঘৰত 5 আছে গতিকে ইয়াক 5ৰে হৰণ যাব বা 5ৰে হৰণ যাব তেনেদৰে যদি 0 থাকে তাকো 5ৰে হৰণ যাব গোটেই সংখ্যাটো 5ৰে হৰণ যাব তেনেদৰে 55ক যাব 11 বাৰ এটো একক সংখ্যাটো লাষ্টত এককৰ ঘৰত কি আছে আমাৰ 0 গতিকে ইয়াকো 5ৰে হৰণ যাব তেনেদৰে 5 আৰু ইয়াতো আছে 5 গতিকে 5 বা 0 এই দুটা অংকৰ ভিতৰত যিকোনো এটা যদি থাকে এককৰ ঘৰত তেনেহলে সংখ্যাটো কিহেৰে গোটেই সংখ্যাটো কিহেৰে হৰণ যাব 5ৰে হৰণ যাব নেক্সট জানো আহক 10ৰ দ্বাৰা বিভাজ্যতাৰ নিয়ম এককৰ ঘৰত 0 থকা সকলোবোৰ সংখ্যা 10ৰে হৰণ যাব 5ৰ দৰে এটো একেবাৰে সহজ যদি এককৰ ঘৰত 0 থাকে তেতিয়াহলে তাক সম্পূৰ্ণৰূপে 10ৰে হৰণ যাব ইয়াত আৰু বিশেষ জানিব লগা বা মনত কৰিব লগা একো নাই যদি 10 সংখ্যাটোৰ দ্বাৰা বিভাজিত হ'ব হয় তেনেহলে এককৰ ঘৰত কি থাকিব লাগিব 0 থাকিব লাগিব যিমান ডাঙৰ সংখ্যা নহয় এককৰ ঘৰত যদি 0 থাকে তেতিয়াহলে তাক 10ৰে সম্পূৰ্ণৰূপে হৰণ যাব নেক্সট 11ৰে বিভাজ্যতা অৰ্থাৎ 11 দ্বাৰা কোনবোৰ সংখ্যা আমি সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰোঁ তাৰ নিয়মটো জানো আহক যদি কোনো এটা সংখ্যাৰ যুগ্ম স্থানত থকা অংকবোৰৰ যোগফল আৰু অযুগ্ম স্থানত থকা অংকবোৰৰ যোগফলৰ পাৰ্থক্য মানে বিয়োগফলৰ কথা কৈছে পাৰ্থক্য যদি 0 হয় অথবা পাৰ্থক্যটোক 11ৰে হৰণ যায় সেইবোৰ সংখ্যাক 11ৰে হৰণ যাব এটা কি কৈছে ভালদৰে চাই লওক ইয়াত দি আছে কিমান 605 গতিকে যুগ্ম স্থানত কোনটো অংক আছে আমাৰ সোঁফালৰ পৰা যদি আৰম্ভ কৰো যুগ্ম স্থানত আছে আমাৰ 0 যুগ্ম স্থানত আছে আমাৰ 0 আৰু অযুগ্ম স্থানৰ যোগফলটো আমি উলিয়াম অযুগ্ম 5 + 6 5 + 6 ঠিক আছে এতিয়া কৈছে কি যুগ্ম স্থানত থকা অংকবোৰৰ যোগফল ইয়াৰ যোগফল বাৰু আমাৰ 0 এটাই আছে 0 পাম আৰু অযুগ্ম স্থানত থকা অংকবোৰৰ যোগফলৰ পাৰ্থক্য উলিয়াব দিছে পাৰ্থক্যটো উলিয়াই কেনেহে আমি গম পাম যে 11ৰে হৰণ যায় নে নাযায় 5 6 11 গতিকে ইহৰ দুটাৰ যদি পাৰ্থক্য উলিয়াব যাওঁ তেতিয়াহলে 11ৰ পৰা আমি 0 টো মাইনাস কৰি দিলে আমি কিমান পাম 11 পাম গতিকে এই 11টো 11 সংখ্যাটোৰে হৰণ যাব আমি যেটো বিয়োগফল পালো এই বিয়োগফলটোক 11 সংখ্যাটোৰে এবাৰ হৰণ যাব গতিকে যেহেতু 11 সংখ্যাটোৰে এই বিয়োগফলটো হৰণ গৈছে অৰ্থাৎ বিভাজ্য হৈছে গতিকে এই গোটেই সংখ্যাটো
605 এই সংখ্যাটো কিহেৰে হৰণ যাব 11ৰে হৰণ যাব ঠিক আছে নেক্সট আৰু এটা কৰি চালে গম পাম আমি যুগ্ম স্থানত থকা অংকবোৰ একক এইটো যুগ্ম স্থানত 5 আছে আৰু 1 আছে আমি প্লাস কৰিলো 5 + 1 কিমান পালো 6 আৰু কি কৈছে অযুগ্ম স্থানত থকা অংকবোৰ অযুগ্ম স্থানত কি আছে 4 আছে আৰু 2 আছে 4 + 2 কিমান পালো 6 এতিয়া এবাৰ আমি কি পালো 6 - 6 = 0 আগতে পাই আছো কি যদি কোনো এটা সংখ্যাৰ যুগ্ম স্থানত থকা অংকবোৰৰ যোগফল আৰু অযুগ্ম স্থানত থকা অংকবোৰৰ যোগফলৰ পাৰ্থক্য 0 অথবা যিকোনো এটা সংখ্যা বা বিয়োগফল সেই বিয়োগফলটো যদি 11ৰে হৰণ যায় তেনেহলে সেই গোটেই সংখ্যাটো 11 দ্বাৰা হৰণ যাব যেহেতু আমি ইয়াত 0 পালো বিয়োগফল গতিকে এই সংখ্যাটোক যদি বিয়োগফল 0 ওলাই যুগ্ম স্থানত থকা অংকবোৰ আৰু অযুগ্ম স্থানত থকা অংকবোৰৰ বিয়োগফল যদি 0 পাও অথবা 0 পাও তেনেহলে আমাৰ গোটেই সংখ্যাটোক 11 দ্বাৰা হৰণ যাব বা 11 দ্বাৰা বিভাজ্য হ'ব এতিয়া আমি কোৱেশ্চন কিটা সহজে এনসাৰ উলিয়াব পাৰিম প্ৰথম কোৱেশ্চনটো কি আছিল তলৰ কোনটো সংখ্যা 4 ৰে বিভাজ্য এতিয়া 4 দ্বাৰা বিভাজিত নিয়মসমূহ আমি কি পাইছিলো যদি একক আৰু দশকৰ ঘৰত এই দুইটা ঘৰত যদি 0 থাকে তেনেহলে দুটা শূন্য থাকিলে আমি তাক সহজে 4 ৰে হৰণ কৰিব পাৰো এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো অপচন 2 3000 ইয়াৰ একক আৰু দশকৰ ঘৰত দুটা শূন্য আছে গতিকে এইটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াক সহজে 4 ৰে হৰণ যাব নেক্সট কোৱেশ্চন নম্বৰ 2 3 ৰে হৰণ যোৱা সংখ্যাটো বাছি উলিয়াব দিছে এতিয়া এই অপচনসমূহৰ ভিতৰত আমি 3 ৰে হৰণ যোৱা সংখ্যাটো পটকে কেনেকৈ বাছি উলিয়াম আমি আলোচনা কৰি আহিলো যে 3 ৰে হৰণ যোৱা সংখ্যা হেতু হ'ব যেটো সংখ্যাৰ অংকসমূহৰ যোগফলটো কিহেৰে হৰণ যাব 3 ৰে হৰণ যাব এতিয়া আমি প্ৰথমতে চাও 7 7 14 14 15 ইয়াত আমি 15 পাইছো গতিকে এইটোৱে শুদ্ধ উত্তৰ হ'ব লাগে তথাপি আমি চাই লও এই 15টো কিহেৰে হৰণ যাব 3 ৰে হৰণ যাব গতিকে এই সংখ্যাটো শুদ্ধ উত্তৰ হ'ব লাগে নেক্সট বাকিটাও আমি চাই লও 9 9 18 18 2 20 গতিকে এইটো নহয় 9 9 18 19 20 21 22 এইটোও নহয় কাৰণ 3 ৰে 22 হৰণ নাযায় আৰু এটা আছে 4 1 5 5 5 10 10 1 11 এইটোও নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপচন এ টো হ'ব এতিয়া আমি পটকে ইয়াত উলিয়াব পাৰিলো কাৰণ আমি বিভাজিত নিয়মসমূহ শিকিলো নেক্সট কোৱেশ্চন 3 আছে তলৰ কোনটো সংখ্যা 11 ৰে হৰণ যাব এতিয়া আমি 11 ৰ বিভাজিত নিয়মটো কি পাইছিলো যদি যুগ্ম স্থানত থকা অংকবোৰৰ যোগফল আৰু অযুগ্ম স্থানত থকা অংকবোৰৰ যোগফলৰ পাৰ্থক্য অৰ্থাৎ যোগফলটোৰ বিয়োগফল যদি আমি কি পাও 0 অথবা 11 পাও বা 11 ৰে বিভাজ্য হোৱা সংখ্যা পাও তেনেহলে সেই গোটেই সংখ্যাটোক 11 দ্বাৰা সম্পূৰ্ণৰূপে হৰণ যাব এতিয়া এইকেইটা সংখ্যাৰ ভিতৰত যদি আমি কৰি চাও তেতিয়া হলে ইয়াৰ কোনটো হ'ব 9 9 18 9 9 18 18 পৰা 2 গলে 16 এইটো নহয় তেতিয়া হলে যুগ্ম স্থানত থকা 9 4 13 13 আৰু 3 2 5 কিমান হ'ব 13 পৰা 5 গলে 8 গতিকে এইটো নহব গতিকে এইটো নহব নেক্সট আছে কি যুগ্ম স্থানত থকা অংককেইটা আমি যোগ কৰিলো 3 3 6 আৰু অযুগ্ম স্থানত থকা অংককেইটা 7 2 9 এটো কিমান হ'ব 3 ওলাব আমি উল্টা হল কৰোতে 3 ওলাব গতিকে এইটো নহয় নেক্সট এটা আছে এইটোৱে হ'ব কাৰণ এই তিনিটাটো নহয় তথাপি কৰি চাও আমি যুগ্ম স্থানত কি আছে 5 6 11 আৰু অযুগ্ম স্থানত কি আছে 1 3 4 4 7 11 11 পৰা 11 গলে 0 গতিকে যদি 0 বা
অন্য কোনো সংখ্যা ওলাই যিটোক 11ৰে হৰণ যায় সেই গোটেই সংখ্যাটো কিহেৰে হৰণ যাব 11ৰ দ্বাৰা হৰণ বা বিভাজ্য হ'ব গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে আমি অতি কম সময়তে এনসাৰসমূহ উলিয়াব পাৰিলোঁ কাৰণ আমি বিভাজ্যতা নিয়মসমূহ ভালদৰে শিকিলোঁ যদি বিভাজ্যতা নিয়মসমূহ ভালদৰে শিকা নাযায় তেনেহ'লে পৰীক্ষা হল বা পৰীক্ষা চেণ্টাৰত আমাৰ কি হ'ব হৰণ কৰোঁতে বহুত সময় গুচি যাব ফলত আমাৰ বেলেগ কুৱেশ্যন আনসাৰ কৰিবৰ কাৰণে থাকি যাব আৰু আমাৰ মাৰ্কছ কমি যাব গতিকে বিভাজ্যতাৰ নিয়মসমূহ অতিকে গুৰুত্বপূৰ্ণ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব